এতিয়া আমি পাষ্ট টেন্সৰ এই যে চাৰিটা ফৰ্ম আছে প্ৰত্যেকটা টেন্সৰ পাষ্ট টেন্স প্ৰেজেন্ট টেন্স ফিউচাৰ টেন্স আমাৰ টেন্স এই তিনিটা প্ৰকাৰতে কাৰণ আমি কথা বতৰা যিমানবিলাক পাতোঁ যিমানবিলাক আমি বাক্য লিখোঁ সকলোবিলাক বাক্য সকলোবিলাক কথা পতা আমি যিমানবিলাক কথা পাতোঁ সকলোবিলাকে আমি তিনিটা ভাগতেই আমি কথাবিলাক পাতোঁ সেইটো হৈছে আমি বৰ্তমানৰ কিছুমান কথা পাতোঁ কিছুমান অতীতকালৰ কথা পাতোঁ কিছুমান ভৱিষ্যৎকালৰ কথা পাতোঁ গতিকে এই তিনিটা প্ৰকাৰৰে আমি কথা পাতোঁ তিনিটা প্ৰকাৰেৰে আমি বাক্য লিখোঁ আৰু এই তিনিটা প্ৰকাৰৰে কথা বতৰা বাক্যৰ দ্বাৰাই আজি গোটেই পৃথিৱীখন চলি আছে গতিকে তাৰ ভিতৰত আজি মই পাষ্ট টেন্সৰ বিষয়ে ক'বলৈ ওলাইছোঁ গতিকে এই পাষ্ট টেন্সৰ আমি তিনিটা পাষ্ট টেন্সত যিটো আমি কথা পাতোঁ বা অতীতকালত যিমানবিলাক কথা পাতোঁ বা আমি বাক্য লিখোঁ বা যিমানবিলাক আমি ভাৱ প্ৰকাশ কৰোঁ সেইবিলাক অতীতকালৰ কিন্তু অতীতকালতেই আকৌ কি হয় চাৰিটা প্ৰকাৰত আমি কি কৰোঁ কথাবিলাক বা বাক্যবিলাক লিখোঁ কথাবিলাক আমি পাতোঁ গতিকে এতিয়া এই যে চাৰিটা ভাগত মই ক'লোঁ পাষ্ট ইনডিফিনিট নাইবা চিম্পুল পাষ্ট টেন্সত আমি কথা পাতোঁ বা আমি বাক্যবিলাক লিখোঁ বা আমাৰ কাৰ্যবিলাক সম্পাদন হয় 2 নম্বৰ হৈছে পাষ্ট কণ্টিনিউৱাছ মানে অতীতকালত আমি কথাটো পাতোঁই কিন্তু অতীতকালত হ'লে কি হয় সেই অতীতকালত কিছুমান কাৰ্য এনেকুৱা আছে যিটো কাৰ্য অতীতকালতে চলি থাকে বা চলি আছিল সেইটো হৈছে পাষ্ট কণ্টিনিউৱাছ টেন্সত পাতোঁ 3 নম্বৰ হৈছে পাষ্ট পাৰফেক্ট মানে হ'ল আমি কি হ'ল যে অতীতকালত এনেকুৱা হৈছে পাষ্ট পাৰফেক্ট অতীত কিন্তু পাৰফেক্ট মানে এনেকুৱা যে অতীতকালত কোনোবা এটা ঘটনা ঘটিছিল সেই ঘটনাটো ঘটাৰ আগে আগে আৰু কোনোবা এটা ঘটনা ঘটিছিল কিন্তু আমি জানো যে পাষ্ট পাৰফেক্ট টেন্স হৈছে কোনোবা এটা অতীতকালত ঘটনা ঘটিছিল কিন্তু এই ঘটনা ঘটাটো অতীত যেহেতু হৈ গৈছে এইটো কিন্তু আমি পাষ্ট ইনডিফিনিট টেন্সতো বুজাব পাৰোঁ কিন্তু পাষ্ট পাৰফেক্টটোত এইকাৰণে বুজোৱা হৈছে যে আমি যেতিয়া ঘটনা দুটা ঘটে তাৰে কোনোবা এটা আগত ঘটে কোনোবা এটা পাছত ঘটে আৰু যিটো ঘটনা আগত ঘটে সেই ঘটনাটোক আমি পাষ্ট পাৰফেক্ট ৰূপ দিব লাগে যিটো ঘটনা পিছত ঘটে সেইটো চিম্পুল পাষ্ট টেন্সত দিব লাগে ঠিক এনেকুৱা ধৰণৰ ঘটনাবিলাক প্ৰকাশ কৰাৰ কাৰণে আমাৰ পাষ্ট পাৰফেক্ট টেন্সটো ইউজ কৰা হয় ব্যৱহাৰ কৰা হয় 4 নম্বৰ হৈছে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ কিন্তু এই ভাগটো সচৰাচৰ ব্যৱহাৰ নহয় লগত ইয়াৰ পিছত মই উল্লেখ কৰি যিটো আমি ফিউচাৰ টেন্সলৈ যাম ফিউচাৰ টেন্সতো কি হৈছে যে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এই ঘৰটো সচৰাচৰ আমাৰ ব্যৱহাৰ নহয় তথাপি মই আজিৰ এই টপিকছটোত এইটোৰ বিষয়ে অকণমান আলোচনা কৰিম তেনে আমি এতিয়া প্ৰথমটোৰ পৰা আৰম্ভ কৰি বাক্যবিলাক কেনেকৈ গঠন হয় ফৰ্মেশ্যনটোনো কি গতিকে এই বিষয়ে মই ডিটেইলছ ডিছকাশ্যন কৰিম ঠিক আছে এতিয়া মই প্ৰথমতে কি কৰিছোঁ বাকীকেইটা মই মুছি দিলোঁ বাকীকেইটা মই মুছি দিয়াৰ পিছত এতিয়া পাষ্ট টেন্সৰ যিটো 1 নম্বৰ কলাম আছে সেই 1 নম্বৰ কলামটোত আছে পাষ্ট ইনডিফিনিট নাইবা চিম্পুল পাষ্ট টেন্স কাক কোৱা হয় আমি সচৰাচৰ যিবিলাক কাম কাজ কৰোঁ বা আমাৰ যিবিলাক কাৰ্য আছে বা যিবিলাক বাক্যত কৰ্তাটোৱে কিবা এটা কৰা বুজায় সেই কামটো যিটো আগতে হৈ যোৱা বুজায় মানে অতীত হৈ গৈছে ইতিমধ্যে অতীত হৈ গৈছে সেই অতীতকালৰ বাক্য এটা প্ৰকাশ কৰাৰ কাৰণে কি কৰা হয় যে পাষ্ট ইনডিফিনিট নাইবা চিম্পুল পাষ্ট টেন্সৰ যিটো ফৰ্মেশ্যন আছে সেই ফৰ্মেশ্যনটোৰ দ্বাৰাই এইটো প্ৰকাশ কৰা হয় গতিকে এই বাক্যটোতনো কি ফৰ্মেশ্যন কৰা হয় বা কেনেকৈনো এই বাক্যটো গঠন কৰা হয় সেই ফৰ্মেশ্যনটো মই দিছোঁ গতিকে ইয়াত কি আহে আমাৰ প্ৰথমতে আহে বাক্যটো গঠন কৰাৰ কাৰণে যিটো ফৰ্ম লাগিব সেই ফৰ্মটো হৈছে ছাবজেক্ট জব কি হ'ব আমাৰ বাক্যত সকলোৱে জানে তোমালোকে সকলোৱে জানা যে বাক্য এটা গঠন কৰিব লাগিলে প্ৰথম ছাবজেক্ট লাগে তাৰপিছতে কি লাগে ভাৰ্ব লাগে তাৰপিছতে কি আহে অবজেক্ট আহে মেইন সেন্টেন্সৰ আমাৰ ফৰ্মেশ্যন এই তিনিটাই ছাবজেক্ট ভাৰ্ব অবজেক্ট গতিকে আৰু অবজেক্টৰ পিছত আমি যেতিয়া কিবা এটা অন্য প্ৰকাশ কৰিব যাম তেতিয়া তাৰ লগত যোগ হৈ কমপ্লিমেণ্ট গতিকে প্ৰথম আমাক লাগে যে এটা বাক্য প্ৰেজেন্ট টেন্সতে হওক পাষ্ট টেন্সত কেনেকৈ গঠন কৰা হয় গতিকে পাষ্ট টেন্সত কেনেকৈ গঠন কৰা হয় চিম্পুল পাষ্ট টেন্সত কেনেকৈ গঠন কৰা হয় তাৰ ফৰ্মেশ্যনটো ছাবজেক্ট যোগ ভাৰ্বৰ পাষ্ট টেন্স মূল ভাৰ্বৰ পাষ্ট টেন্স এটা হ'ল কি মেইন ভাৰ্ব
ভাৰ্বৰ past tense জব কি হ'ব অবজেক্ট প্ৰথমে সাবজেক্ট হ'ব দ্বিতীয়তে ভাৰ্বৰ past tense ফৰ্ম আহিব past tense ফৰ্মৰ লগত কি হ'ব অবজেক্ট এতিয়া কথা হ'ল কি বহুতে এই কথাটো নাজানিব পাৰে যে অবজেক্ট জানিব সাবজেক্ট জানিব কিন্তু ভাৰ্বৰ past tense কি হোৱাট ইজ দ্য past tense অফ এ ভাৰ্ব গতিকে আমি কিছু ঘূৰি চাব লাগিব সেইটো হৈছে যে এটা ভাৰ্ব সদায় তিনিটা ৰূপত গঠন হয় এটা হৈছে সিম্পল বা মেইন ভাৰ্ব সিম্পল তাৰপিছত আহে পাষ্ট ফৰ্ম পাষ্ট টেন্স তাৰপিছত আহে পাষ্ট পাৰ্টিচিপল এটা ভাৰ্ব সদায় এই তিনিটা ফৰ্মত গঠন হৈ থাকে এইটো আমি জানিব লাগিব আৰু এইটো জানাৰ কাৰণে আমি ভাৰ্বৰ যিটো ৰূপ সেই ৰূপটো কেনেকুৱা ধৰণে থাকে সেইটো আমি কিতাপত চাব লাগিব গতিকে সিম্পল এটা আমি ভাৰ্ব যদি লওঁ তেনেহ'লে কি হ'ল ধৰা হওক গ মানে হ'ল যোৱা এই যোৱাটোৰ past tense কি হয় went past participle কি হয় gone ঠিক একেদৰে ইট মানে যে খোৱা তাৰ past tense ৰূপটো কি হয় ate past participle ৰূপ কি হয় eaten এই যে আমাৰ ভাৰ্বৰ তিনিটা ৰূপ থাকে এই তিনিটা ৰূপ আমি জানিব লাগিব সিম্পল ফৰ্ম বা সিম্পল ভাৰ্ব হ'ল কি গ'টোৰ past tenseৰ ৰূপ যিটো হৈছে went এই ভাৰ্বৰ past participle ৰূপ হৈছে gone ঠিক একেদৰে সিম্পল ফৰ্ম হৈছে খোৱা যিটো ইট past tenseৰ ৰূপ হৈছে ate past participle হৈছে eaten ঠিক এনেদৰে প্ৰত্যেকটা ভাৰ্বৰ তিনিটা ভাগ থাকে বা তিনিটা তাৰ ৰূপ থাকে প্ৰেজেন্ট টেন্সৰ ৰূপ past tenseৰ ৰূপ past participle ৰূপ আমাক এই তিনিটা ৰূপ বা এই তিনিটা ফৰ্মত ভাৰ্ব সদায় আমাক লাগিব গতিকে এইখিনি মনত ৰখাৰ কাৰণে মই কৈ দিলোঁ গতিকে এইখিনি মই এতিয়া মুছি দিলোঁ এতিয়া আহিছে চাওক যে ভাৰ্ব এটা আমি সাবজেক্টটো হ'ল কি যে যিকোনো এজন মানুহে বা কোনোবা এটা কাৰ্য সম্পাদন কৰা বুজালে যিজনে কৰা বুজাব তাক সাবজেক্ট বুলি কোৱা হয় যেনেকৈ আই ভাৰ্বৰ past tense যিকোনো ভাৰ্ব এটা আপুনি বহুৱাওক তেনেহ'লে ইয়াৰ past tenseৰ যিটো ৰূপ আছে অলপ আগত যিটো কৈ আছোঁ সেইটো আই এট মই খাইছিলোঁ আই ৱেণ্ট যিমানবিলাক past tenseৰ ৰূপ আছে এইটো আই জব মই যদি এট বুলি লিখোঁ আই এট অবজেক্ট মই খাইছিলোঁ কি খাইছিলোঁ যিকোনো হ'ব পাৰে ভাত হ'ব পাৰে ৰুটি হ'ব পাৰে কিবা হ'ব পাৰে গতিকে আই এট ৰাইচ মই ভাত খাইছিলোঁ এই যে আই এট ৰাইচ ক'লোঁ এই আই এট ৰাইচটো কি হৈছে যে মই ভাত খাইছিলোঁ এই যে খাইছিলোঁ এইটো এতিয়া হৈ থকা নাই তাৰমানে এইটো খোৱা কাৰ্যটো মোৰ ইতিমধ্যে পাৰ হৈ গৈছে আগতে খাইছিলোঁ গতিকে এনেকুৱা ধৰণৰ অতীতকালৰ বাক্য এটা প্ৰকাশ কৰাৰ কাৰণে আমি কি কৰিব লাগে সদায় সিম্পল past tenseৰ ৰূপটোক আমি দিব লাগে এতিয়া সিম্পল past tenseৰ ৰূপ কি সাবজেক্ট যোগ ভাৰ্বৰ past tense এইটো হ'ল এটটো ক'ৰ পৰা আহিছে ইটৰ পৰা আহিছে এইটো ইট মানে যে খোৱা ইটৰ পৰা আহিছে এইটো ভাৰ্বটো ইটৰ পৰা কি হৈছে past tense ৰূপটো হৈছে এট আই এট মই খাইছিলোঁ কি খাইছিলোঁ ৰাইচ ভাত গতিকে এইটো হৈছে সিম্পল past tenseৰ ৰূপ গতিকে আমি সিম্পল past tenseৰ ৰূপ বা সিম্পল past tenseৰ কোনোবা এটা যদি বাক্য গঠন কৰিব লাগে ঠিক এই ফৰ্মটোত আমি গঠন কৰিলে আমি বাক্যটো সজালে এটা অতীতকালৰ বাক্য হৈ যায় যিটো সাধাৰণ অতীতকালৰ বাক্য এতিয়া আহক আমি 2 নম্বৰ ঘৰত যাম সেই 2 নম্বৰটো হৈছে কি যে অতীতকালত এটা ঘটনা ঘটিছিল কিন্তু সেই ঘটনাটো কি হৈছিল চলি আছিল মানে সেইকাৰণে কৈছোঁ যে প্ৰত্যেকটা ভাগত কিছে প্ৰেজেন্ট টেন্সটো 4টা ভাগত
বাক্যবিলাক প্ৰকাশ হয় বা আমি কাম কাজ কৰাবিলাক বৰ্তমান কালতো 4টা ভাগত ভাগ হয় অতীত কালতো একেদৰে 4টা ভাগতেই ভাগ হয় এটা হৈছে অতীত কালত সিম্পল যিবিলাক ঘটনা ঘটে সেই ঘটনাবিলাকৰ কথাটো প্ৰকাশ কৰাৰ কাৰণে আমি সিম্পল পাষ্ট টেন্সৰ যিটো ৰূপ আছে বা যিটো ফৰ্মেশ্যন আছে বা যিটো বাক্য গঠনৰ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটোৰ দ্বাৰা আমি এই বাক্যবিলাক প্ৰকাশ কৰিব লাগে 2 নম্বৰ হৈছে কি 2 নম্বৰ কোৱা আছিল যে পাষ্ট কন্টিনিউয়াস পাষ্ট কন্টিনিউয়াস বুলি কোৱাৰ লগে লগে আমি কি বুজি পাম যে পাষ্ট মানে হৈছে অতীত কন্টিনিউয়াস হৈছে চলি থকা মানে অতীত কালত যদি কোনোবা এটা ঘটনা ঘটিছিল কিন্তু সেই ঘটনা যদি আমি চলি থকা বুজাব লাগে ঠিক তেনেকুৱা ধৰণৰ বাক্যবিলাক এই পাষ্ট কন্টিনিউয়াস টেন্সে প্ৰকাশ কৰে বা পাষ্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ গঠন প্ৰণালীত আমি সেইটো প্ৰকাশ কৰিব লাগে তেতিয়া আমি বুজি পাম যে বাক্য এটা বা ঘটনা এটা অতীত কালত ঘটিছিল কিন্তু সেই ঘটাৰ সময়ত কিন্তু সেই ঘটনাটো চলি আছিল গতিকে আমি এই ঘটনাটো বা এই গঠন প্ৰণালী বা এই ধৰণৰ বাক্যবিলাক প্ৰকাশ কৰাতে আমাক কেনেকুৱা ধৰণৰ বাক্যৰ যিটো গঠন প্ৰণালী আছে সেইটো আমি কেনেকৈ প্ৰকাশ কৰিম তাৰ এটা নিৰ্দিষ্ট ফৰ্ম আছে সেই ফৰ্মটো হৈছে প্ৰথমে আমাক লাগিব সাবজেক্ট জক এতে লাগিব আমাক এতিয়া বি ভাৰ্ব যে আছে কালিও মই বুজাইছো যে বি ভাৰ্বৰ পাষ্ট মানে এটা কি লাগিব আমাৰ হয় ওয়াজ নহলে ওয়েৰ ওয়াজ নহলে ওয়েৰ লাগিব তাৰ পিছত লাগিব মূল ভাৰ্ব লাগিব ভাৰ্বৰ যেটো মূল ভাৰ্ব সেই ভাৰ্বটো লাগিব তাৰ লগত লগ লাগিব আইএনজি তাৰ পিছত আহিব কি অবজেক্ট অতীত কালত কোনোবা এটা ঘটনা যদি ঘটি থকা বুজাব লাগে তেনেহলে আমি এইটো ফৰ্মেশনত আমি বাক্যটো গঠন কৰিলে এটা অতীত কালত ঘটি থকা বাক্য প্ৰকাশ কৰিব পাৰো সাবজেক্ট তাৰপিছত ওয়াজ বা ওয়েল লাগিব ওয়াজ মানে কি হ'ল যদি সিঙ্গুলাৰ নাম্বাৰৰ সাবজেক্টটো হয় তেনেহলে ওয়াজ হ'ব আৰু যদি সাবজেক্টটো প্লুৰেল নাম্বাৰত হয় তেনেহলে ওয়েৰ হ'ব তাৰ পিছত মূল ভাৰ্ব আহিব মূল ভাৰ্ব মানে কামটো কি কৰা বুজাব সেই কামটোৰ কৰাৰ যেটো ক্ৰিয়া আহিব সেই ক্ৰিয়াটো ইয়াত নিজে বহিব তাৰ লগত আইএনজি বহিব তাৰ পিছত জব অবজেক্ট আৰু মই ইয়াৰ আগৰ যেটো পাৰ্ট 1 ৰ যেটো প্ৰেজেন্ট টেন্সৰ কথা কৈছিলো সেই প্ৰেজেন্ট টেন্সৰ মই কৈছিলো যে আইএনজি সদায় মূল ভাৰ্বৰ লগতহে বহে ই কেতিয়াও মূল ভাৰ্বৰ বাহিৰে কাৰৰ লগত আইএনজি লগ নহয় গতিকে আইএনজি মানে চলি থকা বুজোৱাৰ কাৰণে যেটো ভাৰ্বৰ লগত আইএনজি যোগ কৰা হয় সেইটো সদায় মূল ভাৰ্বৰ লগতহে যোগ হয় কোনো পাষ্ট টেন্সৰ পাষ্ট পাৰ্টিসিপল লগত কোনো যোগ নহয় গতিকে এতিয়া আমি যদি এটা বাক্য লওঁ যে আগৰ বাক্যটোত আমি কি লৈছিলো যে মই ভাত খাইছিলো এতিয়া যদি আমি কওঁ যে অতীত কালত খাওয়াটো হৈ গৈছিল কিন্তু সেই সময়ত চলি থকা বুজাইছিল গতিকে আমি এতিয়া ক'ব পাৰো অসমীয়া বাক্যটোত যে মই ভাত খাই আছিলো গতিকে আমাৰ অসমীয়া বাক্যটো হ'ব কি যে মই ভাত খাই আছিলো মই ভাত খাই আছিলো তাৰ মানে যেটো সময়ত ভাত খোৱা হৈ আছিল সেই সময়ত চলি আছিল গতিকে ভাত খোৱাটো অতীত কালত হ'ব লাগিব আৰু অতীত কালতে তেওঁ ভাত খোৱাটো কি হৈছিল চলি আছিল গতিকে আছিলো মানে কন্টিনিউয়াস হৈ আছিল সেই কথাটো প্ৰকাশ কৰাৰ কাৰণে এতিয়া কি হৈছে পাস অতীত কালত কিন্তু কন্টিনিউয়াস চলি আছিল সেইটো বুজাবৰ কাৰণে আমাক এতিয়া এই ফৰ্মেশনত আমি এই বাক্যটো অসমীয়া বাক্যটো আমি বহুৱাই দিলিয়ে ইংৰাজী বাক্যটোত সুন্দৰকে পাস কন্টিনিউয়াস টেন্সৰ এটা বাক্য হৈ যাব গতিকে ইয়াত আমি কি পাম সাবজেক্ট হল মই অবজেক্ট হল কি ভাৰ্ব আৰু খাই থকাটো খাই আছিল খোৱাটো হৈছে কি ইট খোৱাটো মূল ভাৰ্ব হৈছে ইট তাৰ পিছত আছিলটো বুজাবৰ কাৰণে কি হ'ব আইএনজি গতিকে এইখিনি বস্তু খজাই দিয়াৰ লগে লগে এটা ইংৰাজী বাক্য হৈ যাব গতিকে আমি কি কৰিম ইয়াত মই ভাত খাই আছিলো ইয়াত সাবজেক্টটো হৈছে আই জব ওয়াজ বা ওয়েৰ হলি প্লুৰেল নাম্বাৰত আহিব ওয়েৰটো আৰু সিঙ্গুলাৰ নাম্বাৰত আহিব ওয়াজ গতিকে আই যেটো আমি
ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ইয়াত কি আহিব আই ৱাছ তাৰপিছতে আহিব কি ভাৰ্ব কি ভাৰ্ব আহিব মূল ভাৰ্ব এইটো মূল ভাৰ্ব কি আহিব খোৱাটোৰ মূল ভাৰ্ব কি হয় ইট গতিকে এতিয়া কি আহিব ইট তাৰ লগতে আহিব কি আই এন জি যোগ হ'ব গতিকে আই এন জি তাৰপিছতে কি যোগ হ'ব অবজেক্ট কি খাই আছিলোঁ মই ইয়াত ভাত গতিকে ৰাইচ I was eating rice. I was eating rice. মই ভাত খাই আছিলোঁ এইটো হৈছে আমাৰ past continuous মানে অতীত কালত কামটো কৰা বুজাইছে কিন্তু সেই অতীত কালতে কি হ'ল কামটো চলি থকা বুজাব লাগিব গতিকে মই ভাত খোৱা কামটো অতীত হৈ গৈছে খাইছিলোঁ কিন্তু খাইছিলোঁ যে সেই সময়ত কিন্তু মই খাই আছিলোঁ গতিকে আই ৱাজ ইটিং ৰাইচ মই ভাত খাই আছিলোঁ বাছ গতিকে এইটো হৈছে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন আৰু তাৰ এটা বাক্য এতিয়া 3 নম্বৰত আছে কি 3 নম্বৰত আছে পাষ্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট এতিয়া পাষ্ট পাৰফেক্ট মানে হৈছে কি যে অতীত কালত কোনোবা এটা কাম আৰম্ভ হৈ অতীত কালতে শেষ হৈছে কিন্তু সেই অতীত কালতে হোৱা কামটোৰ সময়তে একেলগে বা অলপমান আগা পিছা কৰি কোনোবা এটা কাম আৰু এটা ঘটে কোনোবা এটা কাম আৰু হয় তাৰমানে এটা ঘটনা ঘটে কিন্তু তাৰ আগতে বা পিছতে আৰু এটা ঘটনা ঘটে কিন্তু দুটা ঘটনা অতীত কালতে দুটা ঘটনা ঘটে সেই ঘটনা দুটাৰ কোনোবা এটা ঘটনা আগত ঘটে আৰু কোনোবা এটা ঘটনা সেই ঘটনাটোৰ ঘটাৰ আগতে বা পিছতে ঘটে ঠিক এনেকুৱা ধৰণৰ দুটা ঘটনা অতীত কালত ঘটা আমি বুজাবৰ কাৰণে আৰু যিটো ঘটনা আগতে ঘটে সেই ঘটনাটোক আমি আগতে ঘটা বুজাবৰ কাৰণে আৰু সেই ঘটনাটোৰ ঘটাৰ অলপ পিছত কোনোবা এটা ঘটনা ঘটিছে এনেকুৱা ধৰণৰ ঘটনা অতীত কালতে দুটা বুজাবৰ কাৰণে আমি এই পাষ্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ আৰু এই পাষ্ট পাৰফেক্ট টেন্সটো কেনেদৰে ব্যৱহাৰ হয় সেইটো হৈছে যে আমি কি কৰিব লাগিব ইয়াত ফৰ্মেশ্যন হৈছে সাবজেক্ট জব হেড ভাৰ্ব আমি লগ কৰিব লাগিব হেড ভাৰ্বৰ পাষ্ট টেন্স হেড জগ মূল যিটো ভাৰ্ব আছে সেই ভাৰ্বৰ কি কৰিব লাগিব আমি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল past participle আমি ব্যৱহাৰ কৰোঁ সাবজেক্ট যোগ হেড যোগ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল এইটো হৈছে মেইন ফৰ্ম কিন্তু এইটো হৈছে কি যিটো ঘটনা ইতিমধ্যে ঠিক আগত ঘটিব আৰু যিটো ঘটনা ঠিক অলপ পিছত ঘটিব ইয়াৰ লগে লগেই তেতিয়া এইটো হ'ব সিম্পল পাষ্ট টেন্স মানে যিটো ঘটনা ঘটিব সিটো সিম্পল পাষ্ট টেন্সৰ ওপৰত যাব যিটো ঘটনা অলপ আগে ঘটিছে সিটোত এই ফৰ্মেশ্যনটো আহিব এতিয়া ইয়াত উদাহৰণ হিচাপে দিলেহে বুজি পোৱা যাব গতিকে উদাহৰণটো মই দিছোঁ কি যে ধৰা হওক মই ষ্টেচন যোৱাৰ বা ষ্টেচন গৈ পোৱাৰ আগেই ট্ৰেইনখন গুচি গ'ল বা ট্ৰেইনখন এৰিলে মই ষ্টেচন পালোঁ বা পাম আৰু পোৱাৰ আগে কি হ'ল ট্ৰেইনখন এৰিলে গতিকে এই বাক্যটো ঘটনাটো দুটা ঘটিল এক নম্বৰ হৈছে যে মই ষ্টেচন গৈ পালোঁ কিন্তু ষ্টেচনটো গৈ পোৱাৰ ঠিক আগেই মানে সমসাময়িকভাৱে হয় ঘটনা দুটা কিন্তু তাৰে কোনোবা এটা অলপমান আগত হৈ যায় অলপমান পিছত আন এটা ঘটনা হৈ যায় তো মই ষ্টেচন গৈ পোৱাটোও এটা ঘটনা হ'ল অতীত কালৰে আৰু ট্ৰেইনখন মই পোৱাৰ আগে ষ্টেচন এৰাৰ ঘটনাটো আগতে হৈ গ'ল গতিকে দুটা ঘটনা অতীত কালৰে কিন্তু এটা অলপ আগত এটা অলপ পাছত এই যিটো ঘটনা অলপ আগত হ'ল সেইটোত পাষ্ট পাৰফেক্ট টেন্সটো ইউজ হ'ব আৰু যিটো ঘটনা অলপ পিছত হ'ল বা যিটো
ঘটনা বা কাৰ্য অলপ পিছত সেইটোত চিম্পল পাষ্ট টেন্সটো ইউজ কৰা হয় গতিকে উদাহৰণ যদি মই দিব যাওঁ তেনেহ'লে ইয়াত মই ষ্টেচন গৈ পোৱাৰ আগতে ৰেলখন এৰিলে মই ষ্টেচন গৈ পোৱাৰ আগতে ৰেলখন এৰিলে ইয়াত দুটা ঘটনা জড়িত হৈ আছে দুটা ঘটনা অতীতকালতে কিন্তু কি হ'ল যে মই ষ্টেচন গৈ পোৱাৰ আগতে তাৰমানে মই ষ্টেচন গৈ পোৱাটো অলপ পিছত হ'ল কিন্তু অলপ আগে আগে কি হ'ল ৰেলখন ষ্টেচন এৰিলে কোনটো ঘটনা আগত ঘটিলে ৰেলখন আগতে এৰিলে তাৰ পিছতে মই ষ্টেচন গৈ পালোঁ এই দুটা ঘটনা ঘটিছে গতিকে আমি যিটো ঘটনা একেলগে ঘটিব দুটা ঘটনা তাৰে এটা ঘটনা আগতে অলপ আগতে এটা অলপ পিছত লগে লগে তাৰ লগত সম্পৰ্ক থকাকৈ ঘটনা দুটা ঘটিছে গতিকে মই ষ্টেচনত গৈ পাইছোঁ তাৰমানে মই ট্ৰেইনত যাম গতিকে অলপ ট্ৰেইনত ষ্টেচন গৈ পোৱাৰ আগতে কি হ'ল ট্ৰেইনখন এৰিলে মানে মই নাপালোঁ ট্ৰেইনখন এই ঘটনা দুটা হ'ল কি যে ৰেলখন এৰিলে ইতিমধ্যে এৰিলে মই গৈ নাপালোঁ মানে মই উঠিব নোৱাৰিলোঁ গতিকে ইয়াত আমি ঘটনাটোৰ আমি অলপমান ষ্টাডি কৰিব লাগিব যে কোনটো ঘটনা আগত ঘটিলে কোনটো পিছত হ'ল কিন্তু ঘটনা দুটা একে সময়ৰ গতিকে ইয়াত আমি দেখা পাইছোঁ যে মই ষ্টেচন গৈ পোৱাৰ আগতে তাৰমানে মই গৈ পাইছিলোঁ যদিও নোপোৱাতে কি হ'ল ৰেলখন এৰিলে গতিকে এই যে ৰেলখন এৰিলে এইটো হৈছে প্ৰথম ঘটনা এইটো হৈছে অলপ আগত গতিকে আমি এই ৰেলখন এৰা ষ্টেচন এৰা ঘটনাটোক আমি পাষ্ট পাৰফেক্ট টেন্সত প্ৰকাশ কৰিব লাগিব আৰু যিটো তাৰ লগত সংগতি থকাকৈ যিটো ঘটনা অলপ পিছে পিছে ঘটিছে সেইটোত চিম্পল পাষ্ট টেন্সটো আমি এড কৰি ল'ব লাগিব এইটো হৈছে আমাৰ পাষ্ট পাৰফেক্ট টেন্সৰ গঠন প্ৰণালী গতিকে আমি ইয়াত কি কৰিব লাগিব যে ৰেলখন এৰিলে গতিকে ইয়াত আমি কি কৰিম দি ৰেলখন মানে নিৰ্দিষ্ট কৰি কোৱা আছে কাৰণে আমি এটা কি কৰিব লাগিব আৰ্টিকলটো বহাব লাগিব যে ৰেলখন দি ট্ৰেইন হেড সাবজেক্টটো হ'ল দি ট্ৰেইন হেড ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল কি আছিল এৰা মানে হৈছে লিভ লেফ্ট গতিকে দি ট্ৰেইন হেড লেফ্ট কি এৰিছিল ষ্টেচন তাৰমানে মই ষ্টেচন গৈ পোৱাৰ আগতে ৰেলখন ষ্টেচন এৰিছিল মানে ষ্টেচনটো ইয়াত দ্বিতীয়বাৰ প্ৰকাশ কৰা নহ'ল অসমীয়া বাক্যত ঠিক এনেদৰে প্ৰকাশ কৰা হয় গতিকে এটা হ'ল কি ইয়াত দুটা ঘটনা ঘটি আছে যে ৰেলখন ষ্টেচন এৰিছিল আৰু অলপ পিছতে মই ষ্টেচন গৈ পাইছিলোঁ ঠিক এই দুটা বাক্য ইয়াত লগ হৈ এটা অসমীয়া বাক্যৰ গঠন হৈছে গতিকে মই ষ্টেচন গৈ পোৱাৰ আগতে ৰেলখন এৰিলে মানে ৰেলখন এৰিছিল অলপ পিছতে মই ষ্টেচন গৈ পাইছিলোঁ এই দুটা বাক্যক সংযোগ কৰি এই এটা বাক্যত এই কথাখিনি প্ৰকাশ পাইছে অসমীয়াত মই ষ্টেচন গৈ পোৱাৰ আগতে ৰেলখন এৰিলে মানে ৰেলখন আগতে এৰিলে তাৰ পিছে পিছে মই গৈছোঁ গতিকে দি ট্ৰেইন হেড লেফ্ট দ্য ষ্টেচন দি ট্ৰেইন হেড লেফ্ট ট্ৰেইনখনে ষ্টেচন এৰিছিল দি ট্ৰেইন হেড লেফ্ট দ্য ষ্টেচন ট্ৰেইনখনে এৰিছিল ষ্টেচন কিন্তু কি হ'ল ময়ো গৈ পাইছিলোঁ কিন্তু অলপ পিছত গতিকে বিফৰ মানে আগতে কি আগতে মই গৈ পোৱাৰ আগতে বিফৰ I reached ইয়াত দ্বিতীয়বাৰ ষ্টেচনটো প্ৰকাশ নকৰিলেও হৈ যায় বা প্ৰকাশ কৰিলেও কোনো কথা নাই যে দি ট্ৰেইন হেড লেফ্ট দ্য ষ্টেচন ট্ৰেইনখনে ষ্টেচন এৰিছিল বিফৰ আই ৰিচড মই গৈ পোৱাৰ আগতে কি গৈ পোৱাৰ আগতে ষ্টেচন গৈ পোৱাৰ আগতে গতিকে ইয়াত ষ্টেচনটো প্ৰকাশ কৰি দিব পাৰে নিদিব পাৰে বিফৰ আই ৰিচ দ্য ষ্টেচন Before I reached the station
এতিয়া এই যে সিম্পল পাষ্ট টেন্সত প্ৰকাশ কৰা হয় যেটো অলপ পিছত ঘটে ঘটনাটো সেইটো আমি সিম্পল পাষ্ট টেন্সত প্ৰকাশ কৰিব লাগে দি ট্ৰেইন হ্যাড লেফট দ্য ষ্টেচন বিফোর আই ৰিচ দ্য ষ্টেচন গতিকে আমি বিফোর আই ৰিচ দ্য ষ্টেচন এই দি ষ্টেচনটা যেহেতু ইয়াত আগতে উল্লেখ কৰা হৈছে এইটো গতিকে বাক্য এটাত দ্বিতীয়বাৰ উল্লেখ নকৰিলে এইটো সেই ষ্টেচনটোৰ কথাই বুজোৱা হয় গতিকে বাক্যটো সুৱলা হোৱাৰ কাৰণে বা বাক্যটো এটা সুন্দৰ হোৱাৰ কাৰণে কি হয় আমি সেকেন্ড টাইম ষ্টেচনটো ইয়াত উপস্থাপন নকৰিলেও এই ষ্টেচনটোকে বুজোৱা হয় গতিকে এইটোক আমি ঠিক এনেদৰে প্ৰকাশ কৰিব যে দি ট্ৰেইন হ্যাড লেফট দ্য ষ্টেচন বিফোর আই ৰিচড মানে মই গৈ পোৱাৰ আগতে ট্ৰেইনখনে ষ্টেচন এৰিছিল এই বাক্যটো প্ৰকাশ কৰাৰ কাৰণে আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া আহিল কি যে পাষ্ট পাৰফেক্ট কন্টিনিউয়াস এই পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো এই পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সটো কি হয় আমি সাধাৰণতে কোনো বাক্যত বা কোনো ধৰণৰ আমাৰ কাৰ্যত এটো ব্যৱহাৰ কৰা নহয় প্ৰায় নহয় গতিকে এটোক আমি এভয়েড কৰিয়ে আছো কিন্তু তথাপি মই ইয়াত অলপমান আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো এই কাৰণে যে পাষ্ট পারফেক্ট আৰু কন্টিনিউয়াস মানে এই যেটো আমাৰ হেৰি আছে ভাগ আছে এই ভাগটোত এনেকুৱা ধৰণে প্ৰকাশ কৰা হয় বাক্যবিলাক যে কোনোবা এটা কাৰ্য যেতিয়া অতীত কালত মানে এনেকুৱা যে পাষ্ট পারফেক্ট পাষ্ট পারফেক্ট টেন্সৰ নিচিনাকৈ যে ইয়াত পাষ্ট পারফেক্ট টেন্স দুটা ঘটনা ঘটিছিল তাৰ এটা অলপ আগত এটা অলপ পিছত কিন্তু পাষ্ট পারফেক্টটো একে ধৰণে অতীত কালতে দুটা ঘটনা ঘটে কিন্তু এটা ঘটনা যেতিয়া ঘটে তাৰ আগে কি হয় এটা ঘটনা ঘটিছিল আৰু চলিও আছিল এনেকুৱা বাক্য প্ৰকাশ কৰাৰ কাৰণে এইটো পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স ইউজ কৰা হয় কিন্তু পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সটো ইউজ কৰিলে এনেকুৱা হয় আমাৰ যেটো ভাৱৰ যেটো প্ৰকাশ হয় সেই ভাৱৰ প্ৰকাশটো আমাৰ পাষ্ট কন্টিনিউয়াস টেন্সৰ লগত সিমিলাৰিটি থাকে গতিকে এইটো সাধাৰণতে ব্যৱহাৰ নহয় তথাপি মই উদাহৰণ এটা দিব খুজিছো যেতিয়া যে অতীত কালত এটা ঘটনা ঘটিছিল আৰু সেই ঘটনাটা ঘটাৰ আগে কি হৈছে এটা ঘটনা ঘটি চলি আছিল যেটো ঘটনা ঘটি চলি আছিল তাৰ পিছত যাই এটা ঘটনা ঘটিছিল সেই ঘটনা দুটা বুজোৱাৰ কাৰণে কি হৈছে পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় যেনেকা ধৰণৰ যে যোৱাকালি মোক বন্ধুজনে যেতিয়া মাতিছিল তেতিয়া মই পঢ়ি আছিলোঁ বা বন্ধুজনে মোক যেতিয়া মাতিছিল তেতিয়া মই পঢ়ি আছিলোঁ ঘটনাটো দুটা অতীত কালত এটা ঘটনা কি হ'ল আগতে আৰম্ভ হৈছিল আৰু চলি আছিল আৰু সেই চলি থকাৰ সময়ৰ মাজতে বন্ধুজনে মাতা ঘটনাটো ঘটিছিল গতিকে এইটো হৈছে কি দুটা ঘটনা ঘটিছিল এটা ঘটনা ঘটি আছিল আৰু এটা কাৰ্য কি হৈছে ঘটি থকা কাৰ্যটোৰ মাজতে ঘটিছিল দুটা ঘটনাৰ মাজত কিন্তু এটা ভাল সম্পৰ্ক আছে দুটা ঘটনাৰ লগত এটা সম্পৰ্ক আছে গতিকে এই ঘটনা দুটাক প্ৰকাশ কৰাৰ কাৰণে আমাৰ এইটো পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সটো ইউজ কৰা হয় আৰু যেটো ঘটনা ইতিমধ্যে ঘটি চলি আছিল সেইটোত পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স ইউজ কৰা হয় আৰু যেটো ঘটনা সেই সময়ত মাজতে ঘটিছিল সেইটোত পাষ্ট ইনডিফিনিট টেন্স ইউজ কৰা হয় গতিকে এইটো সাধাৰণতে ব্যৱহাৰ নহয় পাষ্ট পারফেক্ট গঠন কৰোঁতে আমাক কি লাগে সাবজেক্ট লাগে হেড লাগে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লাগিছিল ইয়াত কি হ'ব ভাৰ্বৰ লগত মূল ভাৰ্বৰ লগত কি হ'ব এইটো হেড বিন হ'ব এইটো হেড বিন সাবজেক্ট জক হেড বিন জক ভার্ব জক আইএনজি জক অবজেক্ট ইয়াৰ পিছৰখিনি সিম্পল পাষ্ট টেন্স হ'ব যেটো ঘটনা ঘটিছিল মাজতে সেইটো সিম্পল পাষ্ট টেন্স ইউজ কৰা হ'ব গতিকে এইটো হৈছে পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স যে আই হ্যাড বিন ৰিডিং ধৰা হ'ল যে মই পঢ়িছিলোঁ কিন্তু পঢ়ি আছিলোঁ আই হ্যাড বিন ৰিডিং when my friend called me
মোক মাতিছিল when my friend called me যেতিয়া মোৰ বন্ধুজনে বা বান্ধৱীজনে মাতিছিল মই তেতিয়া পঢ়ি আছিলোঁ গতিকে I had been reading when my friend called me ঠিক এনেকুৱা ধৰণৰ বাক্যটো প্ৰকাশ কৰাৰ কাৰণে এইটো past perfect continuous tenseটো ব্যৱহাৰ কৰা হয় কিন্তু গতিকে এইটো হৈছে আমাৰ past tenseৰ যিখিনি বাক্যবিলাক প্ৰকাশ কৰাৰ পদ্ধতি এই পদ্ধতিটো মই ব্যাখ্যা কৰিলোঁ গতিকে এই past tenseৰ যিখিনি মই আজি কাৰ্যপন্থা বা যিখিনি গঠন প্ৰণালী বা যিখিনি বাক্যবিলাক যিটো বাক্যবিলাকে এইবিলাক এই মানে কি কৰি আছে কভাৰ কৰি আছে সেইখিনি গোটেই ব্যাখ্যা কৰিলোঁ ইয়াত যিখিনি মানে মই প্ৰকাশ কৰিছোঁ এই কথাখিনি সুন্দৰকৈ নিশ্চয় বুজি পাইছে গতিকে যদি বুজি পাইছে তেনেহ'লে মোক কমেণ্টত জনাব আৰু মই পাৰ্ট 1তো মই কৈছোঁ যে মোৰ নেক্সট ভিডিঅ'বিলাক পাই থকাৰ কাৰণে কি কৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু অল বাটনটোত ক্লিক কৰি দিব অল বাটনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰিলে পৰৱৰ্তী যিমানবিলাক ইয়াৰ ৰিলেটেড ভিডিঅ' থাকিব ইয়াৰ পিছত মই ফিউচাৰ টেন্সৰ এইটো লৈ আহিম পাৰ্টটো লৈ আহিম তাৰপিছতে বিভিন্ন ধৰণৰ আৰু আমাৰ পাঠ্যক্ৰমৰ ভিতৰত থকা যিখিনি গ্ৰামাৰ পাঠ্যক্ৰম আছে সেইখিনি ভিডিঅ' মই লৈ আহিম আৰু প্ৰত্যেকটো ভিডিঅ' যাতে সুন্দৰকৈ এনেকৈ সৰল ভাষাত বুজি পাব পাৰে বা আপোনালোকে চাব পাৰে শিকিব পাৰে সেইটো পোৱাৰ কাৰণে ছাবস্ক্ৰাইব কৰাৰ লগতে অল বাটনটোত ক্লিক কৰি দিব যাতে প্ৰত্যেকটো ভিডিঅ' মই পষ্ট কৰাৰ লগে লগে আপোনালোকৰ নটিফিকেশ্যনত শ্ব' কৰে গতিকে এইখিনি মোৰ ৰিকুৱেষ্ট থাকিল গতিকে আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ ঠিক আছে পাছত লগ পাম ধন্যবাদ